তো ফ্ৰেণ্ডছ মোক সিহঁতে মাতি আছে কিন্তু মই ওলাব পৰা নাই কহাই দি আহিছোঁ মই গমেই পোৱা নাই ইয়াতে হেৰাই গৈছোঁ কলৰ মাজত কলৰ বাগানৰ মাজত হেৰাই গৈছোঁ বিচাৰি পোৱা নাই ক'ত আছে সিহঁতে কয় বিন্দু ঐ ইফালে আছে সিহঁতে মই হেৰাই গৈছোঁ ইয়াতে দেখিছে এইটো হাই নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আৰু আজিও যাব ওলাইছোঁ মই আনন্দপুৰ মানে আমাৰ বিন্দুহঁতৰ ইফালে তো আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অলপ কলৰ বাগান কলৰ খেতি কেনেকৈ কৰে আমি খোৱা কলৰ খেতি কেনেকৈ কৰে তো ব'লক এতিয়া আমি আনন্দপুৰ যাওঁ তাৰপিছত অকণমান কলৰ খেতি দেখাবলৈ চেষ্টা কৰিম তো ফ্ৰেণ্ডছ ওলাই আহিলোঁ ঘৰৰ পৰা এতিয়া পালোঁ জাৰিপাৰা মানে আমাৰ মানে কাষতে আছোঁ জাৰিপাৰা তো এইফালে আমাৰ মামাহঁতৰ ঘৰ হয় একদিন ভালকৈ দেখুৱাম বাৰু এতিয়া গৈ আছোঁ মই আনন্দপুৰ বাস্কাৰ জিলাৰ আনন্দপুৰ গৈ আছোঁ তো আনন্দপুৰত আছে এখন ধুনীয়া কলৰ ফাৰ্ম মানে মই আপোনালোকক ক'লোৱে একবাৰ তো এতিয়া আমি সেই কলৰ ফাৰ্মখনত যাই আছোঁ এতিয়া কল হৈছেনে হোৱা নাই গম পোৱা নাই এতিয়ালৈকে পক পৰিছেনে পৰা নাই গম পোৱা নাই তো তাত গৈ কিনে গম পাম কলৰ পক পৰিছেনে পৰা নাই এতিয়া বলক আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে কেনেকুৱা কলৰ ফাৰ্ম আপোনালোকক দেখুৱাব পাৰিম তো বলক এতিয়া কলৰ ফাৰ্মত গুচি যাওঁ তো ফ্ৰেণ্ডছ এতিয়া গৈ আছোঁ আমি কলৰ বাগানত আৰু ইফালে আছে আমাৰ কলৰ বাগানৰ মালিক এখেতে আগত গৈ আছে তো এতিয়া এখেতে অকণমান দেখাই দিব তো কেনেকুৱা কৰিছে খেতিখন তো বলক এতিয়া একদম বাগানত লগ পাই আছোঁ আপোনালোকক তো ফ্ৰেণ্ডছ আহি পালোঁ কলৰ বাগান এনেকৈ কলৰ গছৰ তলৰ মাজে মাজে এনেকৈ যাব লাগিব কলৰ তলেদিও যাব লাগিব মাজেদিও যাব লাগিব বৰ্তমান মানে কি মই দেখাত কল এক থকা বনাও এক ঠক কৰিছে এইটো কৰিছে সেইটো দেখিছেনে কৰিছে তো একবাৰ দেখাই দিছোঁ আপোনালোকক এক ঠক কল কৰিছে আৰু ইয়াত যিমান কল আছে ফ্ৰেণ্ডছ চব মালভোগ কল হয় এইবিলাক চব মালভোগ কল তো এই দাদাজনক লৈ মই খুৰাজনে কোৱা মতে চব মালভোগ কলেই আৰু খুৰা আপুনি কওকচোন মানে কি কেইবিঘা খেতি কৰিছে ইয়াতে কলৰ 9.5 বিঘা অঁ আৰু মানে কিমানমান টকাৰ কল বিক্ৰী কৰিলে আপোনালোকে 80,000 টকাৰ কল বিক্ৰী কৰিছে তো ফ্ৰেণ্ডছ 80,000 টকাৰ কল বিক্ৰী কৰিলে দেখিছে কলৰ খেতি কৰি 80,000 টকা পাইছে আৰু আমি ঘৰত এনে বহি বহি খাই আছোঁ মানে এইবিলাক কল লাগি আছে ইফালেও আছে কল তো ফ্ৰেণ্ডছ যিহেতু মানে কি ঠাণ্ডা ছিজন এতিয়া আৰু কল বেছি ডাঙৰো হোৱা নাই আৰু এনেকৈ একবাৰ দুইবাৰ কাটি গ'ল এইবিলাক কল আৰু মানে কি মানে কি কল কাটিয়ে কল কাটিলোঁ কাটি দিলোঁ আচ্ছা মানে কি একবাৰ ঠক কৰাৰ পাছত খুৰা মানে কি গাছডাল কাটি দিয়া হয় আচ্ছা আচ্ছা আৰু ইয়াৰে কল যিবিলাক হয় ইয়াৰে ক'ত বিক্ৰী কৰা হয় আপোনালোকে পাঠশালা গেছি নলবাৰী গেছি তাৰপিছত বৰমা পাঠশালা বৰমা আৰু গেছিটো বাৰী কি বুলি কয় মঙলদৈ বাক্সলৈ গেছি কিবা আছে খাৰুপেটীয়া গেছি আচ্ছা এইখিনি ঠক চিষ্টেমত বিক্ৰী কৰা হয় ঠক মানে 80 চিষ্টেম 30 টকা কৰি 30 টকা কৰি যিহেতু মালভোগ কল ফ্ৰেণ্ডছ দামো বহুত তো মালভোগ কলৰ দাম বেছি তো ইয়াতে মানে 30 টকা আৰু বজাৰত আপোনালোকে কিনিব গ'লে প্ৰায় 70ৰ পৰা 80 টকা হয় তো ফ্ৰেণ্ডছ এইবিলাক আছে কল লাগি আছে ধুনীয়াকৈ যদি আমাৰো যদি এনেকৈ ফ্ৰেণ্ডছ মাটি থাকিলে হয় 10-12 বিঘা মই মানে চেষ্টা কৰি চালোঁ হয় ইয়াত আহি যিটো ফিলিংছ হৈছে নহয় মানে কলৰ যিটো মানে কি দেখিছোঁ মোৰ এনেকুৱা ফিলিংছ হৈছে যে মোৰ যদি মাটি থাকিলে হয় মই নিশ্চয় কৰিলে হয় তো এইবিলাক কি দিছে খুৰা এইবিলাক যে বগা বগা দেখিছে এইবিলাক তলত পৰি আছে ফ্ৰেণ্ডছ এইবিলাক উই মৰা ঔষধ মানে উই ফকা মৰা ঔষধ মানে যি উই মানে ধৰি কিনে গছজোপা মাৰি পেলাব নোৱাৰে তো তেনেকুৱা ঔষধ দিছে ইয়াতে তো ফ্ৰেণ্ডছ আৰু এখেতে মানে কি এনেই বহি নাথাকে প্ৰায় বহুত খেতি কৰিছে আগফালে কুঁহিয়াৰৰ খেতি কৰিছে আৰু মানে কি আদা হালধি চব আছে মানে কি কচু আছে নেকি নেপালী কচু আছে মানে কি ফ্ৰেণ্ডছ এনেই বহি নাথাকে মানুহজনে আৰু এইখিনি মাটি এখেতৰ শুনা মতে এখেতে কোৱা মতে মানে কি এখেতৰ নিজেও নহয় মানে কি ঠিকা ভিত্তিত লৈছে কিমান দিব লাগে মাটিখিনিৰ মানে কি মূল্য বছৰত 25,000 নে মাহত 5 বছৰত মানে 25,000 টকা ঠিকা লৈছে মাটিখিনি ফ্ৰেণ্ডছ বেলেগৰ মাটি হয় কিন্তু এখেতে মানে ঠিকা লৈছে আৰু এইডাল কল দেখিছেনে ইমান ওচৰতে লাগিছে এইডাল হৈছে গছ ইমান ওচৰতে লাগিছে এইডাল ঠক বেছি পৰা নাই কিন্তু ওচৰতে লাগিছে
আচ্ছা এই কলটো আপনার হেই নাই আর গরম নাই আচ্ছা বহুত দূৰৰ পৰা আহি যায় মানুহ ন খুৰা নিব চামতা পাঠশালা আৰু আমাৰ বৰমা বাজাৰতো মানে কি ইয়াৰ পৰা কল লৈ যোৱা হয় ফ্ৰেণ্ডছ তো খুৰাই দেখাই দিছে চাওক এইবিলাক এইডালো কি ওচৰতে লাগিছে কল এনেকৈ যেতিয়া আপোনাৰ ঘৰত লাগি থাকিব কিমান মজা লাগিব একদম ওচৰতে লাগিছে এইজোপা দেখিছে কলখিনি দেখাই দিছোঁ গুৰিখিনি তো এইজোপাও একদম ওচৰতে লাগিছে কল এতিয়া মানে কি মই ফ্ৰেণ্ডছ পকি থকা কল আপোনালোকক দেখুৱাব নোৱাৰিম যিহেতু পকি থকা নাই কিছুমান কল মানে কি পুৰত হৈছে কাটিব পৰা হৈছে কিন্তু মানে কি ইয়াত পকি থকা নাই এই পকি থকা কল ক'ৰবাত আছে নেকি খুৰা পকি থকা নাই ন এনেকৈ মানে কি আমি অলপ অঁ মানে কি অলপ পুৰত হ'লে বিক্ৰী কৰি দিয়ে আচ্ছা আৰু খুৰা মানে ইয়াৰে যিবিলাক কলৰ মানে ফুল হয় সেইটো বিক্ৰী কৰে নে আপোনালোকে সেইটো বিক্ৰী কৰে সেইটো কিমান টকাত বিক্ৰী কৰে এটা ফুলৰ দাম 10 টকা ফ্ৰেণ্ডছ ইয়াতে এটা ফুলৰ দাম 10 টকা আৰু ইয়াৰ পৰা যিবিলাক পাইকাৰী কিনি লৈ যায় তেখেতসকলে 20-30 টকাত বেচে আৰু এনেকুৱা মানে ফ্ৰেণ্ডছ এইবাৰ কি হ'ল মানুহটো আগত গুচি গ'ল এতিয়া মই কলৰ বাগানৰ মাজত হেৰাই গ'লোঁ এতিয়া মই কেনেকৈ ওলাম তো ভাবি আছোঁ ফ্ৰেণ্ডছ তো একবাৰ ইহঁতক চাব লাগিব ক'ত গ'ল বলক ফ্ৰেণ্ডছ এতিয়া ৰাস্তা বিচাৰি পোৱা নাই কলৰ মাজত ইমানে ডাঙৰ কলৰ বাগান তো ফ্ৰেণ্ডছ মই ৰাস্তা বিচাৰি পোৱা নাই কেনেকৈ ওলাই যাম এতিয়া তো বলকচোন বলক যাই আছোঁ ভালে যাই আছোঁ তো ফ্ৰেণ্ডছ মোক সিহঁতে মাতি আছে কিন্তু মই ওলাব পৰা নাই সহায় দি আহিছোঁ মই গমেই পোৱা নাই ইয়াতে হেৰাই গৈছোঁ কলৰ মাজত কলৰ বাগানৰ মাজত হেৰাই গৈছোঁ বিচাৰি পোৱা নাই ক'ত আছে সিহঁতে কয় বিন্দু এইফালে আছে সিহঁতে মই হেৰাই গৈছোঁ ইয়াতে দেখিছে এইটো তো ফ্ৰেণ্ডছ এইফালে খুৰাই কৰিছে আদাৰ খেতি আদাৰ লগত মানে কি আছে আদাৰ মাল্টি বুলি যে কওঁ আমি লাজুকীলতা তো আদাৰ মাজত এই বস্তুটো থাকেই একদম চুই দিলে যে মৰি যায় আদাৰ মাল্টি তো ইয়াতে কিমান আছে খুৰা কিমান মাটি আছে আদাৰ খেতিখনত আদাৰ 1 কঠা মাটিত মানে আদাৰ খেতি কৰিছে আৰু ইভাগে হালধি কিমান কৰিছে খুৰা হালধিও 1 কঠা কৰিছে তো ইফালে আছে হালধি ইফালে এনেকৈ হালধি আছে ইফালে আছে আদা ইভাগৰ পৰা সূৰ্য দেৱতাই অলপ প্ৰব্লেম দি আছে তো দেখাব পৰা নাই ভালকৈ আৰু ভিতৰত যাব নোৱাৰে বহুত জংঘল মানে কি লাজুকীলতাই আগুৰি ধৰিছে ইমান ওচৰতে লাগিছে অমিতা দেখিছে ফ্ৰেণ্ডছ একদম ওচৰতে লাগি আছে অমিতা নেকি খুৰা ইয়াতে চুৰো হয় নেকি খেতি এইটো কথা বেয়া ফ্ৰেণ্ডছ তো মানুহে বহুত কষ্ট কৰি খেতি কৰে এইবিলাক চুৰ কৰিব নালাগে এইবিলাক বেয়া কথা লাগিলে আপুনি খুজি নিয়ক এটা এনেই দি দিব তো চুৰ কৰিব নালাগে ফ্ৰেণ্ডছ এইটো বেয়া কথা বহুত কষ্ট কৰে তো মানুহে খেতিয়কে বহুত কষ্ট কৰে এইবিলাক ফল মূলৰ খেতিবিলাক কৰে তো এইবিলাক চুৰ কৰাটো বেয়া কথা ফ্ৰেণ্ডছ এইফালে আছে কুঁহিয়াৰৰ খেতি অলপমান সোমাই কিনে দেখাই দিছোঁ আপোনালোকক গাছা কাটি যাওক হ'লেও আপোনালোকক দেখাই দিছোঁ ইফালে আছে কুঁহিয়াৰৰ খেতি আপোনালোকে চাব পাৰে এনেকৈ ইফালে আছে কুঁহিয়াৰৰ খেতি চকুই হানা গ'ল কথা নাই একো নাই তো এইফালে আছে কুঁহিয়াৰৰ খেতি ফ্ৰেণ্ডছ ইফালে কুঁহিয়াৰ ইফালে চব কুঁহিয়াৰ আছে তো অকণমান কুঁহিয়াৰৰ খেতি দেখাই দিছোঁ আপোনালোকক এয়াই নহয় ফ্ৰেণ্ডছ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু বেলেগ ভিডিঅ'ত মই তামোল গছৰ বাগানো দেখাব পাৰিম আপোনালোকক ইয়াতে বহুত মানে কি তামোলৰ গছ থাকে ইয়াৰে মানুহবিলাকৰ বহুত তামোলৰ খেতি আছে মোটামুটি প্ৰায় 10-12 বিঘা তামোলৰ বস্তিয়ে থাকে ইফালে আছে সৰিয়হ ফ্ৰেণ্ডছ ইয়াতে মানে কি জলকীয়া খেতি কৰিছিল তো এতিয়া দিছে সৰিয়হ খুৰাই
আৰু কচু ক'ত আছে খুৰা কৈছে আহিব থাকিল সেইফালে থাকিল নেকি তো ফ্ৰেণ্ডছ সিফালে কচুৰ খেতি আছিল কিন্তু বহুত জংঘল যাব নোৱাৰি তো খুৰাই কৈছে নালাগে যাব তো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইয়াতে শেষ কৰিছোঁ তো খুৰাৰ পৰা আপোনালোকে যদি মানে কি কল কোনোবাই লৈ যাব বিচাৰে কোনোবা মানে কি পাইকাৰী বেপাৰীয়ে লৈ যাব বিচাৰে তেনেহ'লে খুৰাৰ লগত কণ্টেক্ট কৰি লৈ যাব পাৰে এড্ৰেছটো মই কৈ দিছোঁ আপোনালোকে আনন্দপুৰ চকৰ পৰা চিধা আহি অলপমান কি আছিল জেগাখিনিৰ নাম লকপাৰা 3 নং লকপাৰা তো খুৰাৰ লগত কণ্টেক্ট কৰি ইয়াৰ পৰা কল কিনি লৈ যাব পাৰে আপোনালোকে ধুনীয়া ব্যৱসায় কৰিব পাৰে তো ফ্ৰেণ্ডছ খুৰাৰ ফোন নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি দিম আৰু খুৰাক সুধি আপোনালোকে কল কিনি লৈ যাব পাৰে আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ফ্ৰেণ্ডছ বেছি দীঘলীয়া হ'লে মানুহে চাবলৈ টান পায় মোৰ ছাবস্ক্ৰাইবাৰখিনিও চাবলৈ টান পায় তো ফ্ৰেণ্ডছ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ঘণ্টা বাটনটোত প্ৰেছ কৰি অল নটিফিকেশ্যনত ক্লিক কৰি থৈ দিব ধন্যবাদ জয় আই অসম